সকলোকে মই শ্ৰদ্ধাই মোৰ চেনেল শ্ৰদ্ধাছ ডায়েৰীৰ আন এটি নতুন ব্লগলৈ ৱেলকাম কৰিছোঁ। আজি হ'ল 7 জানুৱাৰী থাৰ্ছডে। তো এতিয়া মই ব্ৰেকফাষ্ট কৰি ৰেডি হৈছোঁ। এয়া মোৰ হৈছে আজিৰ আউটফিট আৰু এতিয়া মই ৰেডি হৈছোঁ স্কুল যাবৰ কাৰণে। তেনেহ'লে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব, স্কুল কৰাৰ পাছত আপোনালোকক লগ পাই আছোঁ। এতিয়া মই গৈ আছোঁ স্কুলৰ পৰা ওলাই নাৰ্চাৰীলৈ আৰু নাৰ্চাৰীৰ পৰা মই কিনিলোঁ 2টা ফ্লাৱাৰ পট, যিহেতু ৰুমত কেইজোপামান প্লাণ্টছ আছে মোৰ সেইকাৰণে। আৰু এইফালে স্কুলত দি আছে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবোৰক এয়া স্কুটি। আৰু আহি এজ ইউজুৱেল মই কিনিছোঁ এয়া চানা চিচিমাৰ কাৰণে, যিটো এইটো মোৰ সদায় ডিউটি। আৰু এয়া এতিয়া সকলো কাম শেষ কৰি আহি আছোঁ ৰুমলৈ। আৰু ৰুমত অহাৰ লগে লগে এয়া মই পালোঁ প্ৰসাদ। আচলতে আজি আণ্টিহঁতৰ ঘৰত পঢ়াইছিলে গীতা পাঠ, তো তাকে আংকলে আহি পেলাই দি থৈ গ'ল প্ৰসাদ, যি মোৰ বহুত বেছি ফেভৰেট। আচলতে মই প্ৰসাদ খাই বহুতেই ভাল পাওঁ। তো এয়া হৈছে মোৰ আজিৰ লাঞ্চ আৰু মোৰ লাঞ্চত আছে ভাত, দালি, এয়া চব মিক্স চব্জি, তাৰপিছতে এইফালে বাদাম আৰু বেঙেনা ফ্ৰাই, নেমু, বাছ চিম্পল লাঞ্চ। এতিয়া মই লাঞ্চ কৰি লওঁ, কৰি আপোনালোকক লগ পাই আছোঁ। এইফালে চিচিমায়ে কৰি আছে লাঞ্চ। আজি তাই লাঞ্চ কৰিছে কলপাতত। তো এতিয়া লাঞ্চ কৰি উঠি অলপমান জিৰাই লৈ মই আহিলোঁ ছাদৰ ওপৰত, কাৰণ আবেলি সময়ত ছাদৰ ওপৰৰ ভিউটো বহুত বেছি ভাল লাগে মোৰ সেইকাৰণে। আৰু এনেদৰে ছাদৰ ওপৰত বহি লৈ মই এতিয়া এনজয় কৰি আছোঁ মোৰ লেমন ৱাটাৰ। আচলতে দিনটোত মই 3 গিলাচ খাবলৈ চেষ্টা কৰোঁ। তো এতিয়া মই এনেদৰে বহি এনজয় কৰি আছোঁ আৰু লগতে কথা পাতি আছোঁ মোৰ ফ্ৰেণ্ডটোৰ লগত। তো এনেদৰে দুইটাই অলপমান ছাদৰ ওপৰত বহি লৈ আমি কথা পাতি আছিলোঁ। চ' হে ভিউৱাৰ্ছ, এতিয়া মই চেক কৰি আছোঁ এয়া কপিজ ষ্টুডেণ্টবিলাকৰ। যিহেতু স্কুল খুলিছেই, গতিকে সিহঁতৰ কপিবিলাক চেক কৰাটো জৰুৰী। গতিকে মই এনেকৈ ঘৰত লৈ আহোঁ কেতিয়াবা, যেতিয়া বেছি হৈ যায় চেকিং কৰিবৰ কাৰণে, তেতিয়া ঘৰত এনেকৈ লৈ আহোঁ আৰু চেক কৰোঁ। তো এতিয়া কেইখনমান লৈ আহিছিলোঁ, তো তাকে চেক কৰি আছিলোঁ। আৰু এইকেইখন চেক কৰাৰ পাছত যাম ডিনাৰ ৰেডি কৰিবলৈ, আৰু ডিনাৰত এজ ইউজুৱেল ৰুটিয়ে বনাম। তো আশা কৰিলোঁ আজি ব্লগটো চাই আপোনালোকে ভাল পালে। যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো হিট কৰি দিব। আজিলৈ আহিছোঁ তেনেহ'লে এটি নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। হাঁহি থাকক, সুস্থ থাকক আৰু মনত ৰাখিব, লাভ ইয়ৰছেল্ফ হামেশা।